প্ৰভু শ্ৰীৰামৰ অসমৰ লগত কোনো সম্পৰ্ক নাই। অসমৰ গুৱাহাটীৰ পৰা অকণমান দূৰ গৈয়ে সীতা জখলা নামৰ ঠাই আছে। সেই নাম মা সীতাৰ পৰা আহিছে। সেই মন্দিৰৰ ইতিহাস বহুত ডাঙৰ। এনেকুৱা কোৱা হয় যে ঋষি বাল্মীকিৰ আশ্ৰমত, এই কিলিং নদীৰ তীৰাতে ঋষি বাল্মীকিৰ আশ্ৰম আছিল, য'ত মা সীতা গৰ্ভৱতী হৈ থকা অৱস্থাত প্ৰভু শ্ৰীৰামে তেওঁক তাতে থ'বলৈ আহিছিল। সেই সময়ত কিলিং নদীৰ পানী আনিবলৈ মা সীতাই আশ্ৰমৰ পৰা সেই টিলাৰ পৰা কেইবাবাৰো অহা যোৱা কৰাৰ কাৰণে খটখটি বনোৱা আছিল। সেই শিলৰ খটখটি আজিও সীতা জখলা মন্দিৰত আছে। আজি বহুতে ৰাম মন্দিৰ হোৱাই প্ৰশ্ন কৰে যে প্ৰভু শ্ৰীৰামৰ অসমৰ লগত সম্পৰ্ক কি? সম্পৰ্ক বহুত গম্ভীৰ, সম্পৰ্ক বহুত দীঘলীয়া, আৰু হয়তো বহুত এনেকুৱা সম্পৰ্ক আছে যাক আমি আজিলৈ আৱিষ্কাৰ কৰা নাই, বিচাৰি ওলোৱা নাই। বহুতো তাতে কাহিনী আছে, বহুতো ইতিহাস আছে, যি ইতিহাস হয়তো আজিও আনটোল্ড। কিন্তু সীতা জখলা আৱিষ্কাৰ কৰি ওলোৱাৰ পাছতো আজিও সীতা জখলাৰ কাহিনী বহুত কম মানুহে জানে। শেষলৈ গৈ কথাটো এইটোৱে আহে যে এই কথাটো কোৱা উচিত নেকি যে